তো আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো আশা কৰো ভিডিওটো আপোনালোকে খুবেই ভাল পাব তো বেছি দেৰি নকৰো বলক আমি ভিডিওটো আৰম্ভ কৰো Welcome to Heroes Technical তো let's start it এইটো হৈছে A23 Pro Xior ফালৰ পৰা এটা এক্সক্লুসিভ ফোন এই ফোনটো এটা এইটো ৰেঞ্জত খুবেই ভাল ফোন হয় এই ফোনটো স্মার্ট ইন্ডিয়া অফাৰত আপুনি 3899 रुपीसত পাই যাব এই ফোনটোৰ যদি আপোনাক অৰিজিনাল এমআৰপি বিষয়ে কম এই ফোনটোৰ দাম হৈছে 4999 रुपीस কিন্তু স্মার্ট ইন্ডিয়া অফাৰত এই ফোনটো আপুনি পাই যাব 3899 रुपीसত তো এইটো ৰেঞ্জত এইটো এটা খুবেই ধুনীয়া ফোন হয় তো আমি বহুত বেছি দেৰি নকৰো বলক প্ৰথমতে আমি আনবক্সিংটো এবাৰ চাই লওঁ A23 Pro এইটো এটা জিঅ' এক্সক্লুসিভ ফোন হয় আৰু এই ফোনটোৰ যদি আপুনি দামটো লক্ষ্য কৰে ইয়াতে মেনশন আছে 4999 रुपीस আৰু এই ফোনটো আপুনি স্মার্ট ইন্ডিয়া অফাৰৰ জৰিয়তে 3899 रुपीसত পাই যাব অলপ ফোনটো এতিয়া আমি আনবক্সিং কৰো এয়া বক্সৰ ভিতৰত আকৌ এটা বক্স ইয়াতে সিলৰ ব্যৱস্থা আছে আমি সিলটো খুলি লওঁ ফোনটো খোলাৰ লগে লগে আপুনি ইয়াতে ফোনটো পাব এই ভিতৰত এটা চাৰ্জাৰ আছে এইটো এটা 5 ভোল্ট 1 এম্পিয়াৰ চাৰ্জাৰ হয় আৰু এডাল আছে ডাটা কেবল এণ্ড চাৰ্জিং কেবল আৰু এটা আছে ইয়াতে বেটাৰী এইটো এটা ৰিমুভেবল বেটাৰী হয় আজিকালি যিখিনি ফোন আহে সবতে নন ৰিমুভেবল বেটাৰী আহে কিন্তু ইয়াতে আপুনি ৰিমুভেবল বেটাৰী পাই যাব তো এইটোৱে হৈছে ফোনটোৰ ফাৰ্স্ট লুক দেখাত ফোনটো খুবেই ধুনীয়া বহুত লাইট ওয়েট হয় তো আপোনালোকে আনবক্সিংত অলৰেডি দেখিছে যে এইটো ফোনত 2800 mAh বেটাৰী ইউজ কৰা গৈছে তো গতিকে ফোনটো দৈনন্দিন লাইফত দৈনন্দিন ডে বাই ডে ইউজ কৰাৰ কাৰণে ফোনটো একেবাৰে বেয়া ফোন নহয় এইটো ৰেঞ্জত তো এইটো ফোনটো অৰিজিনাল দাম 5000 টকা হয় তো গতিকে আপুনি যদি অফাৰৰ ভিতৰত লয় তেতিয়াহলে আপুনি এইটো 3899 रुपीसত ফোনটো পাই যাব এইটো এটা কমপ্লিটলি জিঅ' এক্সক্লুসিভ ফোন হয় তো যদি আপুনি এই ফোনটো পারচেজ কৰিম বুলি ভাবিছে তো আপোনাৰ লগত এখন জিঅ' সিম থাকিবই লাগিব আৰু যদি আপোনাৰ লগত এখন জিঅ' সিম নাই তেতিয়াহলে আপুনি জিঅ'ৰ নতুন কানেকচন এটা ল'ব লাগিব মই ডেসক্ৰিপচনত নাম্বাৰটো দি দিছো আপোনালোকে কল কৰি এতিয়াই এই ফোনটো বুকিং কৰিব পাৰিব আৰু জিঅ' সিম কানেকচন এটা ল'ব পাৰিব এই ভিডিওটো আজি স্পন্সৰ কৰিছে পাঠক ইনফোটেক টিহু আপোনালোকে যদি নতুন জিঅ' সিম ল'ব খুজিছে নাইবা যদি এই ফোনটো যদি ল'ম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে ডেসক্ৰিপচনত দিয়া নাম্বাৰত এতিয়াই কল কৰক এই ফোনটো বুকিং কৰক আৰু মই লগতে আপোনালোকক জনাইছো আপোনালোকে যদি মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিছে ডেসক্ৰিপচনত দিয়া নাম্বাৰত আপুনি যদি কল কৰি ফোনটো এতিয়াই যদি অৰ্ডাৰ কৰে তেতিয়াহলে পাঠক ইনফোটেক আৰু হিউজ টেকনিক্যাল চেনেলটিৰ পৰা আপোনালোকক এটা অফাৰ দিয়া গৈছে এমাহৰ কাৰণে কমপ্লিটলি আনলিমিটেড ডাটা এণ্ড কলিংৰ ব্যৱস্থা আপোনালোকক কমপ্লিটলি বিনামূলীয়াকৈ দিয়া হ'ব তো আপোনালোকে দেৰি নকৰিব এতিয়াই গৈ আপোনাৰ ফোনটো পারচেজ কৰক নাইবা ডেসক্ৰিপচনত দিয়া নাম্বাৰত কল কৰি এতিয়াই আপোনাৰ ফোনটো বুকিং কৰক তো আহক এতিয়া আমি ফোনটোৰ বিষয়ে অলপমান আলোচনা কৰো এইটো এটা মেড ইন ইণ্ডিয়া ফোন হয় আৰু এই ফোনটোত 100 ডেছৰ ৰিপ্লেসমেন্ট ওয়াৰেন্টি আপোনালোকে পাই যাব মানে আপোনালোকৰ 100 ডেছৰ ভিতৰত যদি ফোনটোৰ কিবা ফিজিক্যাল ড্যামেজ হয় তো আপোনালোকে এটা নতুন ফোন পাব আৰু নৰমাল ফোনৰ দৰে 1 ইয়াৰ ওয়াৰেন্টি থাকিবই এইটো ফোনত অপাৰেটিং সিস্টেম যদি আপুনি চাই Android 10 Go Edition ইউজ কৰা গৈছে আৰু সাৰপ্ৰাইজলি এই ফোনটোত ইমান কম বাজেটৰ এটা ফোনত ফেস আনলকৰ ব্যৱস্থা দিয়া গৈছে ইয়াৰে ফ্ৰন্টত ইউজ কৰা গৈছে FW VGA ডিসপ্লে আপুনি যদি ডিসপ্লেৰ বিষয়ে চাই এইটো ৰেঞ্জত এখন ঠিকঠাক ডিসপ্লে হয় তো 4000 টকাৰ ৰেঞ্জত ইয়াতকে বহুত বেছি ডিসপ্লে আপুনি আশা কৰিব নোৱাৰে আপোনালোকে দৈনন্দিন কাৰ্যত যদি ইউটিউব ভিডিও চাই ভাল পায় এইখন এখন ভাল ডিসপ্লে হয় এইটো ৰেঞ্জত ইয়াতে 1GB RAM আৰু 8GB ROMৰ ব্যৱস্থা কৰা গৈছে ইয়াৰ বেক সাইডত 2 মেগাপিক্সেলৰ এটা ক্যামেৰা ইউজ কৰা গৈছে আৰু লগতে LED ফ্ল্যাশৰ ব্যৱস্থা আছে আৰু যদি ফ্ৰন্টত আপুনি চাই ফ্ৰন্টত এটা ক্যামেৰা আছে আৰু এটা LED ফ্ল্যাশ আছে তো গতিকে ৰাতিও আপোনালোকে সেলফি ফ্ল্যাশৰ জৰিয়তে সেলফি উঠিব পাৰিব এতিয়া বলক এই ফোনটো কোনে ইউজ কৰিব পাৰিব নাইবা এই ফোনটো কোনে ইউজ কৰিব তো আলটিমেটলি আপোনালোকক জনাইছো এতিয়াও ভাৰতবৰ্ষত 40 to 45% মানুহে ফিচার্স ফোন ইউজ কৰে আলটিমেটলি সুইচ টকা ফোন ইউজ কৰে এতিয়াও টাচ স্ক্রিন ফোন ইউজ কৰা নাই যদিহে আপোনাৰ লগত এটা ফিচার্স ফোন আছে নাইবা আপুনি এটা সেকেন্ডাৰী ফোন হিচাপত এটা ফোন ল'ম বুলি ভাবিছে নাইবা ঘৰত মা দেউতা নাইবা কোনোবা আপুনি এটা ফোন গিফট কৰিম বুলি ভাবিছে তো এইটো ফোন তাৰ কাৰণে বেষ্ট কাৰণটো হৈছে এই ফোনটো ফিচার্স ফোনৰ আপগ্রেডেড ভার্সন হয় তো আপুনি যদি দিনটো ভিডিও চাই ভাল পায় নাইবা দিনটো যদি আপুনি ভিডিও চাম বুলি ভাবিছে ইউটিউব চাম বুলি ভাবিছে নাইবা ভিডিও কনজাম্পশন কৰি ভাল পায় তেতিয়ালে এই ফোনটো আপোনাৰ কাৰণে ভাল ফোন হয় এই ফোনটো যদি আপোনালোকে গেম খেলিম বুলি ভাবিছে তো তেতিয়াহলে আপোনালোক জনাইছো যে এই ফোনটো আপোনাৰ কাৰণে নহয়
এই ফোনটো গেমৰ কাৰণে অলপো উপযোগী নহয় এই ফোনটোত আপুনি গেম খেলিব নোৱাৰিব সৰু সৰু কিছুমান গেম খেলিব পাৰিব কিন্তু হাই এণ্ড গেমবোৰ ইয়াতে আপুনি খেলিব নোৱাৰিব তো ফোনটোত ক'ব লগা আৰু বিশেষ একো নাই ফোনটো এটা খুবেই ভাল ফোন হয় এইটো ৰেঞ্জত 4000 টকাৰ ভিতৰৰ ৰেঞ্জত এইটো এটা খুবেই ভাল ফোন হয় আৰু গতিকে আপোনালোকে যদি মোৰ চেনেলটি ভাল পাইছে মোৰ ভিডিঅ'বোৰ ভাল পাইছে মোৰ প্ৰচেষ্টাক আদৰি লৈছে তো আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ চেনেলটি বহুত ধুনীয়াকৈ আকোৱালি লৈছে বহুত কম দিনত ভালেখিনি মৰম দিছে তো আগলৈ যাতে আপোনালোকে এই মৰমখিনি মোক দি থাকে তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব যিমানখিনি মানুহলৈকে পাৰে সিমানখিনি মানুহলৈকে শ্বেয়াৰ কৰি দিব যদি মোৰ লগত কিবা ডিছকাশ্যন কৰিব লগা আছে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ